বীৰে প্ৰথমবাৰ নেশ্যনেল খেলিব। আমি বোৰ সাংঘাতিক এক্সাইটেড। আজি যিহেতু তাৰ দিন, গতিকে তাৰ পচন্দৰ কাপোৰ পিন্ধিছোঁ, বেগ লৈছোঁ, জোতা পিন্ধিছোঁ। ইয়ালৈ আহি গম পালোঁ তাৰ লগত যিবোৰে খেলিব তেওঁলোকে বোলে 2-3বাৰকৈ নেশ্যনেল খেলিছে। মোৰ অকণমান ভয় নলগাও নহয়, কিন্তু চাওঁচোন কি হয়। হয়তো বীৰে শিকিব, নহ'লে জিকিব। আজি বীৰৰ মতে চুলিখিনিও বান্ধি ল'লোঁ। আমি অকণমান সোনকালেই ষ্টেডিয়ামলৈ ওলাইছোঁ। ষ্টেডিয়ামত বীৰে সেৱা কৰি খেল আৰম্ভ কৰিলে। প্ৰথমৰ পৰাই সি আপ্ৰাণ চেষ্টা কৰিছে, থাৰ্ড পজিশ্যনতো আছিলে, কিন্তু হঠাতে তাৰ সন্মুখৰ জন বাগৰি পৰাত বীৰে কেইমুহূৰ্তমানৰ কাৰণে স্পীডটো কমাই যাতে তাৰ স্কেটৰ জোতাযোৰে লগৰজনক আঘাত নকৰে সেইটো চেষ্টা কৰোঁতে সি মেডেলটো নাপালে। কিন্তু তাৰ অকণমানি মনটোৱেদি মোক বুজালে যে কেতিয়াবা এনেকৈও সুখী হ'ব পাৰে। সেয়েহে বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।